সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি এই যেটো কাৰিগাঁও অঞ্চলতে আমাৰ যেটো আজি যি ফিল্ড আছে জয়পুৰ এটো আমি এই ফিল্ডখন সিধু কানু ফিল্ড হিচাপে ঘোষণা কৰিছো আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দুখ পাইছো যে ভাৰত চৰকাৰ বা অসম চৰকাৰ যি আমাৰ নেশ্যনেল ফ্ৰীডম ফাইটাৰ হয় সিধু কানু আৰু সিধু কানুৱে কিন্তু আজিলৈকে আমি অসম চৰকাৰ বা ভাৰত চৰকাৰে আজি অল ইন্ডিয়া হিচাপে ঘোষণা কৰিব লাগিছিল বন্ধু যেনেকুৱা বিৰছা মুণ্ডা গৌৰৱ দিৱস ঘোষণা কৰিছে আমি দুখ পাইছো কাৰণ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যি আদিবাসী বীৰসকলক ভাৰত চৰকাৰ আৰু অসম চৰকাৰ যেনেকৈ ধৰণৰ অপমান কৰিছে এই অপমানটো আমি কেতিয়াও সহ্য কৰা নাই আৰু আমি সহ্য নকৰিম আৰু আজি আহ্বান কৰিম যে আমি সিধু কানু নামত অসম আৰু ভাৰতবৰ্ষক বন্ধ হ'ব লাগিব বন্ধ ঘোষণা কৰিব লাগিব এই গৌৰৱ দিৱস হিচাপে আৰু যি ভাৰতবৰ্ষৰ কাৰণে যি আমাৰ এই বীৰ যুঁজাৰুসকল ব্ৰিটিছৰ কাৰণে ফাইট কৰিছিল ইহঁতে আজিলৈকে ন্যায় পোৱা নাই বুলি মই ঘোষণা কৰিছো কাৰণ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি আজি ইয়াত ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই আমি সিধু কানু পালন কৰি আছো আজিলৈকে আমি এটা ষ্টেচু দেখিবলৈ পোৱা নাই আমি চৰকাৰক ব্ৰিটিছ চৰকাৰক আমি আহ্বান কৰিম যে আপোনালোকে কৰক নকৰক আমি কিন্তু নেক্সট বাৰ আমি আদিবাসী ৰাইজে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ইয়াত আমি ইহঁতৰ মূৰ্তি ইয়াত স্থাপন কৰিম আৰু আমাৰ আদিবাসীসকলক যি প্ৰতিশ্ৰুতি দিছিল অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যে আমি 90% আমাৰ জনজাতিকৰণ আছে 90% হৈ গ'ল 10% বাকি আছে এই 10% টো ক'ত গ'ল এটো জবাব দিব লাগিব আদিবাসীসকলক যিবিলাক কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি চিৰাং আৰু বঙাইগাঁও যিবিলাক 1996 যিবিলাক গণ্ডগোল হৈছিল এই মানুহকেইটা বহুতে আজিলৈকে আমি সংস্থাপন পোৱা নাই অকল আদিবাসী নহয় বড়ো জাতি হওক বিভিন্ন সব জনগোষ্ঠীয়ে হয়তো চৰকাৰীভাৱে আমি এনেকুৱা ধৰণৰ অনুদান পোৱা নাই ইহঁতৰ কাৰণে আমি অসম চৰকাৰক আহ্বান কৰিছো এই জাতিসকলকো যিবিলাক ক্ষতিপূৰণ আছিল এই ক্ষতিপূৰণ দিব লাগিব যিবিলাক মাটি আজি অকল আদিবাসী নহয় আমি দেখিবলৈ পাইছো যে বড়ো হওক অন্যান্য জনগোষ্ঠী হওক তাতে ব্ৰিটিছৰ পৰা মাটি কাঢ়ি লোৱা আমি দেখিবলৈ পাইছো এই মাটিকেইটা আমাৰ যি খিলঞ্জীয়া মানুহৰ এই মাটিকেইটা অতি শীঘ্ৰে ঘূৰাই দিব লাগিব আদানী গ্ৰুপ যদি আপুনি হাজাৰ হাজাৰ বিঘা দিব পাৰে আজি বড়ো বা আদিবাসী বা অন্যান্য জনগোষ্ঠী বসবাস কৰা ব্ৰিটিছ অঞ্চলত এই জনগোষ্ঠী কিয় আপুনি মাটি দিব পৰা নাই আজি বহুত আপোনাৰ জংগল অঞ্চলত যাওক জংগল অঞ্চলত চাওক আমাৰ যিবিলাক মানুহ আদিবাসী হওক বড়ো হওক কিমান কষ্ট কৰি জীয়াই আছে এটা টিন পাত পোৱা নাই তো অসম চৰকাৰ আৰু আমি বিজেপি চৰকাৰক আৰু আমি ইউপিপি চৰকাৰক আহ্বান কৰিম আৰু ধিক্কাৰ দিছো আপোনালোকে থকা সত্ত্বেও আজি সুইজাৰলেণ্ড বলাম বুলি যিটো ঘোষণা কৰিছিল এই সুইজাৰলেণ্ড এইটোৱে নাকি আমাৰ আমি জাষ্টিন লাকড়াৰ গাঁৱত গৈছিলো জাষ্টিন লাকড়াৰ গাঁৱত আজিলৈকে চিচি ব্লক আজিলৈকে চেন কেবল জংগল ৰাস্তা তো আমি কি ভাবিম ইমান ডাঙৰ নেতাক আজি আপোনালোকে চিনি নাপায় মদন হাস্তাৰ নিচিনা নেতাক ব্ৰিটিছে চিনি নাপায় য'ত নাকি ব্ৰিটিছৰ কাৰণে জান দিলে তো সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এইটোৱে আহ্বান কৰিছো অতি শীঘ্ৰে জনজাতিকৰণ দিব লাগে আৰু আদিবাসীসকলক মাটি পাট্টা দিব লাগে আৰু আমাৰ আদিবাসীসকলক কাষ্ট চাৰ্টিফিকেট দিব লাগিব সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত আজি জয়পুৰত হুল দিৱস উদযাপন কৰা হৈছে আৰু এই হুল দিৱস উদযাপন স্থলীৰ পৰা আমি ক'ব বিচাৰোঁ যে অসম চৰকাৰে আদিবাসীসকলক 3% যিটো ৰিজাৰ্ভেশ্যন চাকৰিৰ ক্ষেত্ৰত যিটো লাগু কৰিছে এইটো যাতে BTR গভৰ্ণমেণ্টো যিটো BTR চিপু এই 3% ৰিজাৰ্ভেশ্যনটো আমাৰ আদিবাসী শিক্ষিত যুৱক যুৱতীৰ কাৰণে সংৰক্ষণ কৰে এয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছে নিৰ্বাচন আহি আছে BTC নিৰ্বাচনত আপোনালোকৰ ভূমিকা কি হ'ব আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই BTC নিৰ্বাচনৰ কথা এইটোৱে ক'ব বিচাৰোঁ যে আদিবাসীসকলৰ BTRত যিবিলাক সমস্যা আছে এই সমস্যাসমূহ সমাধান নোহোৱা পৰ্যন্ত আমি BTR নিৰ্বাচনত আদিবাসী ছাত্ৰ সন্থাই বিপক্ষে আমি প্ৰচাৰ অভিযানত নামিবলৈ বাধ্য হ'ম বিপক্ষে মানে চৰকাৰৰ আমি ইউপিপিএল যি চৰকাৰ আছে এই চৰকাৰৰ বিপক্ষেহে আমি প্ৰচাৰ কৰিম কাৰণ আজি লুংচুং বা আমাৰ যিবিলাক বনাঞ্চলত আছে তেওঁলোকক মাটি পট্টা দিয়া নাই আৰু যিটো 1996 চনৰ যিবিলাক শৰণাৰ্থী শিবিৰত আছে এতিয়ালৈকে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰা নাই যিবিলাক 6 ফায়াৰত আছে সেই যুৱকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা নাই শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক আজিলৈকে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰা নাই আমি BTR চৰকাৰক কেনেকুৱা বিশ্বাসত ল'ম সেইকাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আগন্তুক যি BTR নিৰ্বাচন আছে বিপক্ষে আমি প্ৰচাৰ কৰিবলৈ আমি বাধ্য হ'ম